চামুচ নাৰিকল তেল যিটো ৰেমেডি আপোনালোকে ব্যৱহাৰ কৰিব ইমানখিনি আছেগে দেখিছেনে বাৰু মুখখন ধুই পেলাই মই ৰিজাল্ট দেখুৱাইছো এই পেকটো যেতিয়া মই ৰিমুভ কৰিছো দেখিছেনে বাৰু স্কিনৰ গ্লো আপোনালোকে দেখিবলৈ পাইছে সকলোকে স্বাগতম জনাইছো নিয়ৰিপা লাইফষ্টাইল চেনেলটিলৈ কি খবৰ আপোনালোকৰ আশা কৰিছো সকলোৰে ভাল আৰু বাহিৰৰ পৰিবেশটো চাওকচোন বাহিৰত ইমান বেছি বৰষুণ মই ক'ত আছো কি জানেনে মাৰ ঘৰত আছো আৰু মাৰ ঘৰত থাকিলে মানে এনেকুৱা লাগে এটা মানে মানসিক শান্তি লাভ কৰো জানেনে আপোনালোকৰ সকলোৱে হয় চাগে আৰু বিভিন্ন কৰ্মব্যস্ততাৰ মাজত যেতিয়া মাৰ ঘৰলৈ অহা হয় না কোৱা হয় যে মাৰ ঘৰখন জিৰণিৰ ঘৰ কণমানিজনীয়ে মই খুব হেপাহেৰে ৰৈ থাকো কেতিয়া তাই স্কুল বন্ধ হ'ব মই এতিয়া মানে বাৰান্দাতে বহি আছো বাৰান্দাত বহি পেলাই আমাৰ আগফালে চাই খুব ভাল লাগে আগফালে পথাৰ আছে খুব ধুনীয়া এটা গাঁৱলীয়া পৰিবেশ আজি এই প্ৰাকৃতিক পৰিবেশৰ মাজত আছো বাহিৰত চৰাই চিৰিকটি মাত আপোনালোকে শুনিবলৈ পাব গৰু ছাগলীৰ মাত শুনিবলৈ পাব সদায় লৈ অহাৰ দৰে আজিও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম এটা ৰেমেডি এইটো এটা হৈছে গোল্ডেন পেক আৰু ইয়াত মই প্ৰায় এচামুচ মান নাৰিকল তেল ব্যৱহাৰ কৰিছো নাৰিকল তেলে কি কৰিব আমি যে কিবা এটা ধৰক ফেচ ৱাশ লগালো বা কিবা এটা পেক এপ্লাই কৰিলো তাৰ পিছত আমি মুখত ময়শ্চাৰাইজাৰ ক্ৰীম লগাও আপোনালোকে যদি এই পেকটো এপ্লাই কৰে আকৌ ইয়াৰ পিছত ময়শ্চাৰাইজাৰ আপোনালোকে ক্ৰীম নলগালেও আপোনাৰ ছালখন মিহি আৰু কোমল কৰিয়ে তুলিব মানে স্কিনখন খুব ভালদৰে ময়শ্চাৰাইজ কৰিব কিন্তু নাৰিকল তেল ব্যৱহাৰ কৰাৰ আগতে আমি এটা কথা মন কৰিব লাগিব কোনটো স্কিন টাইপৰ লোকে নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰে কোনে কৰিব নোৱাৰে এই গুটে কথাখিনি প্ৰথমতে জানি ল'ব লাগিব বা কেনে ধৰণৰ আমি পেকত নাৰিকল তেল ব্যৱহাৰ কৰিব পাৰো গুটে কথাখিনি জনাৰ পাছতে আপোনালোকে আপোনাৰ ছালত নাৰিকল তেল ব্যৱহাৰ কৰিব যদি নাৰিকল তেলৰ আপোনালোকে সঠিক ব্যৱহাৰ নাজানে নাৰিকল তেলে কিন্তু আপোনাৰ ছালৰ অনিষ্টও কৰিব পাৰে আজি যিটো ৰেমেডি আপোনালোকে ব্যৱহাৰ কৰিব ইমানখিনি আছেগে দেখিছেনে বাৰু এইদিন মই ঘৰত নিজেও ব্যৱহাৰ কৰিছো আৰু সকলোকে দিছো ব্যৱহাৰ কৰিবলৈ মানে দেউতাইও ব্যৱহাৰ কৰিছে আজি দেউতাই মুখত সাবুন লগাইছিলে মই কলো যে আপুনি সাবুন মুখত ব্যৱহাৰ নকৰিব কাৰণ আমাৰ স্কিনখন যথেষ্ট শুকান হৈ পৰে যেতিয়া আপোনাৰ স্কিনখন ড্ৰাই হয় এনে ধৰণৰ পেক আপোনালোকে এপ্লাই কৰিব আৰু ঠাণ্ডা এতিয়া পৰি আছে আৰু ঠাণ্ডাত কি হয় আমাৰ ছালখনৰ উজ্জ্বলতাটো একেবাৰে নাইকিয়া হৈ যায় ছালখন দেখাত কোলা লাগে সেয়ে আপোনালোকে এনে ধৰণৰ পেক ব্যৱহাৰ কৰি আপোনাৰ ছালখনৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰিব আৰু এটা কথা ক'ব বিচাৰিছো হোলিৰ দিনাখন মই ওলাই গৈছিলো মানে মই মাৰ ঘৰতে আছিলো আৰু ভাবিছিলো যে অলপমান ফূৰ্তি কৰিবলৈ ওলাই যা তেতিয়া মই পেক মানে ফেস পেক বনাই লৈ গৈছিলো ৰঙৰ পৰিৱৰ্তে মই সেই পেকটো এপ্লাই কৰিছিলো মানে লগাই দিছিলো তেতিয়া তেওঁলোকে মুখখন ধুলে তেতিয়া মোক কৈছে যে ইয়াত কি বস্তু আছে বাৰু মুখখন ইমান মিহি লাগিছে ইমান ভাল লাগিছে গতিকে মই আপোনালোকক কওঁ যিকোনো এটা বস্তু যদি আপোনালোকে বিশ্বাস কৰি পেলাই আপোনালোকে ৰেগুলাৰ সেই ৰেমেডিটো ব্যৱহাৰ কৰে আপোনালোকৰ ছালৰ যিবোৰ সমস্যা আছে সেই সমস্যাসমূহ আপোনালোকে নাইকিয়া কৰিব পাৰিব এতিয়া বলক চাই লওঁ আমি কেনেকৈ এই পেকটো আমাৰ স্কিনত এপ্লাই কৰিম কেনেকৈ আপোনালোকে তৈয়াৰ কৰিব গুটেখিনি মই আপোনালোকক জনাও বলক তেনেহলে পলম নকৰি চাই লওঁ আজিৰ ভিডিওটো এতিয়া আপোনালোকক পেকটো লগাই দেখুৱাম মোৰ স্কিনত এতিয়া কোনো ধৰণৰ মেকআপ নাই ৰাতিপুৱা এবাৰ লগাইছিলোৱে আৰু ৰাতিপুৱা লগোৱাৰ পাছতে মুখখন খুব ভাল লাগি আছে এতিয়া পুনৰ আপোনালোকৰ লগত ভিডিও শুট কৰিছো আপোনালোকক দেখুৱাব বিচাৰিছো কালি মই দুবাৰ ব্যৱহাৰ কৰিছো এবাৰ দিনত ব্যৱহাৰ কৰিছো এবাৰ ৰাতি আৰু আজি মই ৰাতিপুৱা ব্যৱহাৰ কৰিছো এতিয়া আপোনালোকক দেখুৱাম আৰু খুব ভাল লাগি আছে স্কিনখন মই হেহে আপোনালোকৰ লগত এই পেকটো শ্বেয়াৰ কৰিছো এইদৰে আপোনালোকে স্কিনত লগাব এইদৰে গুটে মুখত লগাই ল'ব পেকটো আপোনালোকে ফেস পেকৰ দৰেও ব্যৱহাৰ কৰিব পাৰে আৰু পেক হিচাপে ব্যৱহাৰ কৰিব পাৰে নহলে খুব এটা আপোনালোকে ঘৰুৱা ক্লিনজাৰৰ দৰে ব্যৱহাৰ কৰিব পাৰে যিসকলৰ সময় খুব কম পেকটো আপোনালোকে ললে স্কিনত আৰু এইদৰে যিদৰে আপোনালোকে ফেস ৱাশ কৰে ঠিক সেইদৰে মুখত মাসাজ দিব পেক হিচাপে আপোনালোকে লগাই ৰাখিবও পাৰে স্কিনত প্ৰায় 10 মিনিটৰ কাৰণে আপোনালোকে লগাব পাৰে মই কৈছো নহয় এবাৰ আপোনালোকে পেকটো লগাই চাব তাৰ পিছত আপোনালোকে নিজে কমেন্ট বক্সত মোক এটা কমেন্ট দিবই খুব ভাল ৰিজাল্ট পাব বিশেষকৈ মই এই পেকটো কৈছো কেইবাবাৰো ব্যৱহাৰ কৰিছো আৰু যেটো ৰিজাল্ট পাইছো তাৰ পিছতহে মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো স্কিনৰ যিমানখিনি লেতেৰা ধুলি মাকতি খুব ভালদৰে সাফা কৰিব কেতিয়াবা কি হয় মেকআপ কৰাৰ পাছতে আমি যদি ফেস ৱাশো কৰো পৰছত থকা লেতেৰাবোৰ আপোনাৰ সাফা নকৰে যাৰ ফলত স্কিনত এটা ডেড স্কিনৰ এটা লেয়াৰ হয় আৰু ছালখনৰ উজ্জ্বলতা একেবাৰে নাইকিয়া হৈ যায় সেয়ে আপোনালোকে এনে ধৰণৰ পেক ব্যৱহাৰ কৰি খুব ভালদৰে আপোনাৰ ছালখন সাফা কৰিব পাৰে আৰু হেৰাই যোৱা যিখিনি আপোনালোকৰ গ্লো তৎক্ষণাতে ঘূৰাই পাব এতিয়া আপোনালোকে দেখিছে ৰিজাল্ট আপোনালোকৰ সন্মুখত আৰু স্কিনখন ময়শ্চাৰাইজ কৰিব
এয়া আপোনালোকে চাব পাৰে ফাইনেল ৰিজাল্ট আৰু এতিয়া বলক পলম নকৰি চাই লওঁ এই গোল্ডেন কেকটো বনাবলৈ আমাক কি কি সামগ্ৰীৰ প্ৰয়োজন হ'ব ইয়াৰ বাবে মই লৈছো ওটছ লৈছো এতিয়া কেঁচা গাখীৰত অলপ সময় আমি ওটছখিনি তিয়াই থম এই ওটছখিনি আমি অলপ সময় গাখীৰত তিয়াই ৰাখিব লাগিব ওটছখিনি কোমল হৈ যোৱালৈকে ওটছখিনি দেখিছেনে খুব ভালদৰে কোমল হৈ গৈছে আৰু ইয়াৰ পিছত ইয়াত মই ব্যৱহাৰ কৰি হালধি এফালে হালধি ৰাখিছো আৰু ইয়াত আছে মৌজুল আধা চামুচ মান মই হালধি ব্যৱহাৰ কৰিছো এচামুচ মান মৌজুল ব্যৱহাৰ কৰিছো এইকেইটা বস্তু পুনৰবাৰ মিক্স কৰি লম শেষত ব্যৱহাৰ কৰিছো সৰু চামুচেৰে এচামুচ নাৰিকল তেল দেখিছেনে নাৰিকল তেল মই মিক্স কৰিছো আৰু পুনৰবাৰ খুব ভালদৰে গোটেইকেইটা বস্তু মিক্স কৰি লম খুব ভালদৰে মিক্স কৰি লব আপোনালোকে আৰু ইয়া দেখিলে নাই খুব সহজতে আমাৰ তৈয়াৰ হৈ গ'ল এই গ্লো পেকটো আৰু এই পেকটো ব্যৱহাৰ কৰিলে আপোনালোকে ৰিজাল্ট পাবই খুব ভাল ৰিজাল্ট পাব আপোনালোকে এবাৰ ব্যৱহাৰ কৰি চাব আৰু কেনেকুৱা পালে মোক কমেন্ট বক্সত কমেন্ট কৰি ক'বলৈ নাপাহৰিব যদি ভিডিওটো ভাল লাগিলে প্লিজ লাইক কৰিব যিমান পাৰে শেয়াৰ কৰিব আপোনাৰ ফ্ৰেণ্ড সাৰ্কুলৰ মাজত আৰু এটা নতুন ভিডিও লৈ মই দীপাঞ্জলি পুনৰ আহিম আপোনালোকৰ মাজলৈ আজি ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ